বৰ্তমান মই 2 মাহৰ প্ৰেগনেন্সি আছো কিন্তু হি নিজে গায়ব হৈ গৈছে তুমি গম পালো যে তাৰ এটা মাইকিও আছে 10 বছৰ এটা বাচ্চাও আছে বৰ্তমান মই 2 মাহৰ প্ৰেগনেন্সি আছো কিন্তু হি নিজে গায়ব হৈ গৈছে তুমি ৰাজাহৰ মুস্কান বুলি সবে জানে কিন্তু ৰিয়েল নাম হৈছে ৰুষ্টা বেগম মই মহাৰাষ্ট্ৰৰ পৰা কিন্তু আমি সৰুৰে পৰা বুজাই ডাঙৰ দীঘল হৈছোঁ আজি মই 2013 চনৰ পৰা নাজিৰালৈ আছোঁ কিন্তু আজি এবছৰৰ পৰা এটা ল'ৰা 25 বেটেলিয়ানত কৰে লিগিবুৰি হেডকোৱাৰ্টাৰত মানে তাৰ হেডকোৱাৰ্টাৰ হয় আৰু সি ONC গেটত ডিউটি কৰে তো আজি এবছৰৰ পৰা তাৰ লগত মোৰ পৰিচিত চিনাকিত বা আমি এনে সিন্দুৰটোও সি লগাইছিলে কিন্তু সিন্দুৰটো লগোৱা হিচাপতো আমাৰ বিয়াটো মানে মই তাক ক'লোঁ যে কোৰ্ট মিছ কৰিব লাগে তো কোৰ্ট মিছটো সি নকৰিলে কিন্তু আজি বিশেষকৈ মানে 20-25 দিনৰ পৰা মই আজি প্ৰথম কথাটো কৈছোঁ মই ফেচটো দেখুৱাই আহিছোঁ মই হিজাবটো লৈ আহিছিলোঁ লগাবলৈ কিন্তু লগোৱা নাই যাতে ৰাইজে দেখক যে সি এনেকুৱা অন্যায় কাম কৰি আছে ছোৱালীবোৰৰ লগত সেইটো কাৰণে মই হিজাবটো খুলি ডাইৰেক্ট ফেচটো লৈ মোৰ সন্মুখত আহিছোঁ আজি 20-25 দিনমান আগত সি মিছা কথা কৈ মোৰ লগত ৰিলেশ্যনতো আছিলে বা সম্পৰ্কটো আছিলে আজি 20 দিন বা 25 দিন তেনেকুৱা হৈছে মই গম পালোঁ যে তাৰ এটা মাইকিও আছে 10 বছৰ এটা বাচ্চাও আছে সেই বাচ্চাটো গম পোৱাৰ পৰা সি গায়ব হৈ গ'ল মানুহটো এতিয়ালৈকে কোনো খবৰো নাই হেৰিও নাই মই হেডকোৱাৰ্টাৰলৈকে কমপ্লেইন কৰিলোঁ হেডকোৱাৰ্টাৰলৈকে আহি মেলি সি ভুল স্বীকাৰ আহিছে তাৰ লগত মোৰ লগত কোনো ৰিলেশ্যন নাই বা সম্পৰ্ক নাই তেনেকুৱা চব ক'লে কিন্তু বৰ্তমান মই 2 মাহৰ প্ৰেগনেন্সি আছোঁ কিন্তু সি নিজে গায়ব হৈ গৈছে তুমি এজাহাৰ দাখিল কৰিছা নেকি এজাহাৰটো মই নাজিৰা পুলিচ ষ্টেচনলৈকে এজাহাৰো দিলোঁ তো পুলিচে ক'লে আমি তোমাৰ হিচাপত আমি যিমানটো আমাৰ পৰা মানে কেয়াৰ কৰিব লাগে বা তোমাক যিমানটো ন্যায় দিব লাগে আমি দিবলৈ কাৰণে হাজিৰ হৈছোঁ কিন্তু এতিয়ালৈকে ক'ৰ পৰা একো উপায় পোৱা নাই সেইটো বস্তু মই আপোনালোকক মাতিছোঁ মানে যিজনৰ ওপৰত তুমি অভিযোগ দিছা তেখেতৰ নামটো কি তেওঁৰ নাম হৈছে ডেভিড পেগু তেওঁৰ গড় হৈছে যোৰহাট তেওঁ এই মিলন মন্দিৰৰ বেক চাইডৰ কোৱাৰ্টাৰত থাকে তেওঁ গড় নম্বৰ হৈছে 102 প্লেট নম্বৰ AB এতিয়া তুমি পুলিচৰ পৰা কোনো সহায় পোৱা নাই নেকি পুলিচৰ পৰা এতিয়ালৈকে একো সহায় পোৱা মানে পুলিচে মোক ক'লে অফিচাৰে ক'লে যে তোমাক আমি যিমানটো ন্যায় দিব লাগে আমি তাৰ বিৰুদ্ধে আমি ৰিয়েকশ্যন ল'ম মানে সি যিমানটো অন্যায় কৰি গৈছে আৰু বিশেষকৈ সি অকলে মোৰ লাইফ নহয় মই আজি সেইটো কাৰণে মই ফেচটো দেখাই আহিবলগীয়া হৈছে যে সি মোৰ লগত কৰিছে মই বিয়া হোৱা ছোৱালী মোৰ ইমান দুখ নাই কিন্তু সি এনেকুৱা এইবোৰ ফটো চাওক সি যে আৰু বহুত ছোৱালীবোৰৰ লাইফ লৈ ধ্বংস কৰি আছে মই আপোনালোকক ছোৱালীবোৰ এইটো ছোৱালী চাওক যোৰহাটৰ বাৰী এই ছোৱালীজনীৰ কাৰণে সি 3 মাহ জেল কাটি আহিলে মানে এইবোৰ আগতে তুমি গম পোৱা নাছিলা নেকি এইবোৰ মই একো গম পোৱা নাছিলোঁ যেতিয়া তাৰ মাইকীৰ লগত মই ফেচ টু ফেচ মই কোৱাৰ্টাৰত গৈ মাইকীক ক'লোঁ যে তুমি যদি মাইকী হয় মই কোন হয় তেতিয়া মাইকীয়ে ক'লে মই কি জানো তুমি কোন হয় সেইটো কাৰণে মই আজি মোৰ ফেচ দেখাই মই নিউজ লাইভৰ সন্মুখত আহিবলৈ গৈছোঁ থানাত এজাহাৰ দিয়া কিমান দিন হ'ল থানাত এজাহাৰ দিয়া মই প্ৰথম 6 তাৰিখৰ পৰা ঘূৰি আছিলোঁ তেতিয়া থানাই ক'লে যে প্ৰথম আমি তাক মাতি লওঁ সি যদি ভুলটো স্বীকাৰ আহি যায় তেতিয়া আমি যেনেকুৱা মিলাব লাগে মিলাম কিন্তু ডিচেম্বৰ 6 তাৰিখে ডিচেম্বৰ 6 তাৰিখে যিটো তুমি টকা পইচাৰ যিটো অভিযোগ দিছা টকা পইচা মই দিছিলোঁ তাক যিমান মোৰ ওচৰত প্ৰুফ আছে মই আপোনালোকক দেখাইছোঁ এইটো চব 3 ডিচেম্বৰ ৰাতি 9:59 মই তাক 24,000 টকা পঠিয়াই দিছিলোঁ ফোনপে কৰি ডেবিট পেগু নাম আৰু এটা আছে 3 তাৰিখ দিনত তাৰ দেউতাকৰ গা বেয়া আছিলে মোৰ পৰা লৈছিলে এইটো চাওক মই ষ্টেট বেংকৰ পৰা তালৈ ট্ৰেন্সফাৰ কৰিছোঁ এনেকে কিমান টকা তোমাৰ পৰা খৰচ এনেকুৱা সি যেতিয়া গাড়ীখন কিনিছিলে আজি 6-7 মাহ মান হৈছে গাড়ী কিনিছে তেতিয়া মোৰ পৰা 1.5 লাখ টকা লৈছিলে সি কেছ 1.5 লাখ টকা ল'লে মই মানে কি মোৰ ল'ৰাটো মই মাটি এডোখৰ কিনিছিলোঁ তো সি এতিয়া মাটিডোখৰো বিক্ৰী কৰাৰ কাৰণে মোক বহুত চাপ দি আছিলে যে তুমি মাটিডোখৰ বিক্ৰী দিয়া নাজিৰালৈ আহি লৈ ল'ম এইটো সেইটো মই ক'লোঁ মই যেতিয়ালৈকে তই কোৰ্ট মিছ নকৰিবি তেতিয়ালৈকে মই মাটিও নিবিকো একো নকৰোঁ কিন্তু মাটিডোখৰ বিকা আৰু এদিন 5 ডিচেম্বৰ মোৰ বাৰ্থডে আছিলে তাক মানে মোক ক'লে সেই কেম্পত থাকে মানে আচলতে সেই কেম্পত মই কোৱাৰ্টাৰতে আছিলে তেতিয়া তাৰ লগৰ এজন পুলিচৰ মানুহ লৈ আহি মেলি মোৰ ৰুমৰ পৰা তেতিয়া 5,000 টকা লৈ গৈছিলে সেইটো কেছ লৈ গৈছিলে এতিয়া তুমি কি বিচাৰা এতিয়া মই ন্যায় বিচাৰোঁ আৰু ভৱিষ্যতে সি যিমান ছোৱালীবোৰৰ লগত অত্যাচাৰ কৰি আছে বহুত ছোৱালীক সি এনেকুৱা ইউজ কৰি আছে ইস্তেমাল কৰি আছে পেলাই গৈছে যাতে ভৱিষ্যতে মোৰ লগত কৰিছে কৰক মোৰ একো আপত্তি নাই আৰু ভৱিষ্যতে যাতে কোনো ছোৱালীৰ লগত সি তেনেকুৱা কাম নকৰে মানে যে এতিয়া তুমি যেটো বাইট দিছা তোমাৰ মুখখন আমি ঢাকি পেলে নিউজ কৰিম নে মুখখন উলিয়াই দিয়ক ৰাইজে দেখক যে যাতে হি মোৰ লগত মই আজি লুকাই মেলি আহিব পাৰো মোৰ ওচৰত দুপট্টাও আছে কিন্তু মই অহা নাই ৰাইজে দেখিব লাগে মই যদি কিবা ভুল কৰো মোকো দেখিব ৰাইজে আৰু হি যদি ভুল কৰিছে তাৰটো দেখক তোমাৰ কোনো আপত্তি নাই মোৰ আপত্তি নাই মোৰ ডাইৰেক্ট ফেচটো আহিলেও মোৰ আপত্তি নাই ঠিক আছে